हेलो गाइस की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই বাহৰ গাছৰ আচাৰ কেনেকৈ বনাই তাকে দেখুৱাম এয়া মই আহিছো বেটা এইফালে হাজবেণ্ড গৈ আছে এয়া বস্তিলৈ আহি আছো এয়া হাজবেণ্ড আগে আগে এয়া ৰাতিপুৱা অলপমান বৰষুণ দিছিলে তাৰ কাৰণে ৰাস্তাটো এয়া বোকা এয়া দেখিছে এয়া আমাৰ বা এয়া হাজবেণ্ড কোনফালৰ পৰা কাটিবা চাপাতে ধুনো এয়া নাই দেখোন এটা কিবাকে ওলাইছে এইটো ক'ত ন এইটো এয়া হাজবেণ্ডে কাটিছে এইখিনি আমাৰ বা এইফালেও আছে এয়া এইটো আৰু এটা আছে সেইটো সৰুকে ভিতৰলৈ এয়া দেখিছে এইখিনি ধুনীয়াকৈ মই বাকলিয়াৰে এইখিনি চাফা কৰি ল'লোঁ এয়া দেখিছে এয়া দেখিছে গাছখিনি এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি ল'ব এয়া হাজবেণ্ডে কাটি আছে এয়া দেখিছেনে এনেকৈ সৰু সৰুকৈ কাটি ল'ব দেখিছে মোৰ গাছখিনি কাটি লোৱা হৈ গৈছে এতিয়া ইয়াতনো কি কি বস্তু প্ৰয়োজন হয় দেখাই আছোঁ মই আপোনালোকক আচাৰখিনি বনাবলৈ মোক এতিয়া প্ৰয়োজন হ'ব গোটা জিৰা নিমখ ৰেড চিলি জিৰা গুড়া হালধি এয়া ভোট জলকীয়া এয়া নহৰু এইখিনি আমি এতিয়া এইখিনি মিক্স কৰি ল'ম দেখিছে এনেকৈ অলপ অলপকৈ গোটেইখিনি ইয়াতে দি মিক্স কৰি ল'ব লাগিব হৈ গ'ল ইয়াত অলপ এতিয়া মিঠাতেল দিম এয়া মিঠাতেল কেঁচা মিঠাতেল দিব দেই আপোনালোকে যদি বনায় কেতিয়াবা এনেকৈ আচাৰ এয়া দেখিছে আমাৰ আচাৰ হৈ গ'ল তৈয়াৰ এতিয়া বটল এটা ভৰাই থ'ম ভিডিঅ'টো যদি চাই ভাল লাগিল আপোনালোকৰ লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিলোঁ